এই কষ্ট অলপ সহায় জনে আপোনালোকে চেনেলটো আজি বুধবাৰ বাইপাছ বজাৰলৈ আহিলোঁ। বুধবাৰে বাইপাছ বজাৰলৈ আহিলোঁ। আপোনাৰ ভাস্কৰ দাক লগ পাই গ'লোঁ। ভাস্কৰ দত্ত পূৰ্বাঞ্চল ইউটিউব চেনেল থকা তেখেতক লগ পাই গ'লোঁ। তেখেতক লগ পাই কিবা এটা ভাল লাগি গ'ল। এইখন আমাৰ বাইপাছ বজাৰ বৰ বেলেগ বজাৰ মানে এখন মানে চব পাই যাব, একদম চবেই পাব মানে। বাইপাছলৈ আহিব কেতিয়াবা বুধবাৰে, সাপ্তাহিক বজাৰ, দগৰা বজাৰ মানে। এইটো লখিমপুৰ বাইপাছটো, ঠিক আছে। এইটো এটা ৰাস্তা, এইটো এটা ৰাস্তা। এই ৰাস্তাৰ কিনাৰতে মই আছোঁ দেই। ধুনীয়াকৈ দোকানটো খুলি মেলি আছোঁ আৰু দেই। বঢ়িয়া বঢ়িয়া মাল আছে, বঢ়িয়া বঢ়িয়া মাল চাল আছে। লেডিজ চুৱেটাৰ টুৱেটাৰ আদি কৰি চব আছে। আমি বজাৰতে ভাস্কৰ দাক লগ পাই গ'লোঁ। ভাস্কৰ দাই আমাৰ এষাৰ কথা ক'ব। কলকাতাৰ পৰা লীলাবাৰী এয়াৰপৰ্টত নামিলোঁ আৰু ৰাজাদাৰ ঘৰত মানে গাড়ী থৈ গ'লোঁ আৰু হঠাৎ দেখিলোঁ যে এখন বজাৰ, বজাৰত লগ পালোঁ ভদ্ৰ শৰ্মা ভাই। আৰু ইমান ধুনীয়াকৈ কষ্ট কৰিছে, তেখেতৰ এটা চেনেল আছে এই যি ভদ্ৰ শৰ্মা, ঠিকে কৈছোঁ। জিন্তু বৰুৱা দৈনিক বজাৰ, দৈনিক বুধবৰীয়া সাপ্তাহিক বজাৰ আচলতে লগ পালোঁ ইয়াত। আৰু কাপোৰ বিক্ৰী কৰে প্ৰত্যেক মানে ইয়াত প্ৰত্যেক বজাৰে বজাৰে বিক্ৰী কৰে। ইমান কষ্ট কৰিছে, তাৰ মাজতো ইউটিউব চেনেল এটা বনাই পেলাই ভিডিঅ' দি আছে। গতিকে এই কষ্ট অলপ সহায় জনে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মৰম কৰিব বুলি আশা থাকিল। আৰু আগলৈও ভিডিঅ'বোৰ চাই থাকিব। সেইয়া ভিডিঅ' বনাই আছে সেইজনে, বৰ বেলেগকৈ বনাই আকৌ ভিডিঅ'। এইজনৰ চেনেলত চাব পাৰিব। আমাৰ লখিমপুৰ বজাৰৰ মহত্বটো কি এইজনৰ চেনেলত চাব পাৰিব।